নমস্কাৰ বান্ধৱী, কি খবৰ? সকলো আছে আপোনালোকৰ নিশ্চয় ভাল। তো আজি আছে ভাওনা। বহুত দিনৰ মূৰত ক'বলৈ লৈছোঁ, মানে বিহু চিহু সামৰিলোঁ, তাৰপিছত এতিয়া ভাওনাত ধৰিছোঁ লাহেকৈ। তো আজি আছে নাট আপোনাৰ ৰুক্মিণী হৰণ, যামগৈ আজি মানে ভাওনাখন কৰিমগৈ আজি বৰহোলাৰ বৰাবাৰীত। তো আজি আমি দোহাৰ চলাম ৰাণাদাহঁতৰ লগত, সাৰংগ ধনু সাংস্কৃতিক গোষ্ঠীয়ে দোহাৰ চলাম। তাৰপিছত টীমটো যাব আমাৰ সব্যসাচী শিল্পী মঞ্চই কৰিবগৈ ৰুক্মিণী হৰণ। তো ধুনীয়াকৈ আজি আমি ভাওনাখন কৰিমগৈ। আপোনালোকে কেনেকুৱা পায় জনাব, ব্লগটো তো চাই থাকক আৰু। আজিৰ নাট হৈছে ৰুক্মিণীৰ হৰণ। গৈ আছোঁ আমি বৰহোলা অভিমুখে, ধুনীয়াকৈ পৰিৱেশন কৰিমগৈ আজি আমাৰ নাটখন ধুনীয়াকৈ মঞ্চস্থ কৰিমগৈ। আজি আমি দোহাৰ চলাম। আমাৰ শ্ৰেষ্ঠ গায়ন গৈ আছে ৰাণাদা, প্ৰকাশ ভাই চুলি কাটি লোৱা ডেকা হৈ আছে। আমাৰ দদাই আমি সোমাই দিম, আকৌ চাবলৈ আহিছে নেকি? আহিলে মুখ্য গায়নে পৰা কথা পাতি গৈ আছে আৰু ধুনীয়াকৈ কৈ দিয়ক আৰু কিবা আহিছোঁ আমি ভাওনা কৰিবলৈ। তেনেকৈ এতিয়া বৰহোলা বৰাবাৰীত গতিকে সকলোৱে শুভেচ্ছা আৰু আশীৰ্বাদ দিব আৰু চাই থাকক দীপদাক মাজতে উঠাই ল'মগৈ আৰু ৰাস্তাত ৰখি আছে। এইপিনে আগপিনে আমাৰ ৰোহিত দা আছে, তো চাই থাকিবি আৰু দেই। এইটো ৰাস্তাতে হেৰা পালোঁ আজি, পুৰা মনটো ভাল লাগি আছে। যাত্ৰা বান্ধৱ এবাৰ মুখ্য গায়ন পাই গ'লি ধুনীয়াকৈ। পইচা ঘটিবলৈ সুবিধাটো দিব দেখিতে কিছু সময়ৰ পাছত বান্ধৱী কিছু সময়ৰ পাছতে পালোহি আমি বৰাবাৰীৰ নামঘৰ, মানে বৰহোলাতে আছে নামঘৰ ভাগ। তো আমাক আজি নাট আদৰিছে, গম পাইছে। আজি নাট ৰুক্মিণী হৰণ সব্যসাচী শিল্পী মঞ্চই আজি আমি পৰিৱেশন কৰিমহি। তো
মোৰ বোলে কোনোবা ৰাজদম্বিনীৰ লগত জোৰা আছে অকল ৰাজদম্বিনীয়ে নে অৰ্ধনাৰ্য ৰাজকুমাৰী হ'ল ক্ষেত্ৰ মই হলো ব্ৰাহ্মণ অসমৰ নবিবা জজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি কোলে বানটো মোক কলাই হৈ গৈছে নহয় বাৰু এই জপাত থকা বস্তু মই পৰিধান কৰি কোনদিনলৈ যাত্ৰা কৰাহে কথা নহ'লে ভাবনো কিবা জপাত তোলে মোৰ বোলে কোনোবা ৰাজদম্বিনীৰ লগত জোৰা আছে তাবিজে ভাগো দিছে সঁচাও সেই ভাওনা ৰুক্মিণী হন সেই এয়া ভাওনা চাই থাকিবি দেই ধুনীয়াকে কৰিলে আজি দুহাৰখন আমি আৰু সহযোগে আৰু সেয়া চাই থাকিবি দেই कौन है ये लोग कहां से आते हैं ये? চাৰিটা বাজি গ'ল ভাওনা কৰিবলৈ আহি তো ভাত চাত খাই আকৌ এতিয়া নিজা নিজা ঘৰলৈ বুলি গৈ আছে আৰু মিনতি বাই ওলাইছে নে এই ক'লা নহয় বৰ দিগদাৰ मस्त जोक मारा रे या हंस रे हलकट हंस তো আজি আছিলে তোৰ ব্লগ তো এনেকে দি থাকিম চাই থাকিবি দেই অ তো আজিলৈ সামৰিছো দেই হবি দেই অ